মই আজিয়ে এওঁৰ লগত কথা পাতি আছিলোঁ যে মই খুব চমুকৈ কৈছোঁ এই সিদ্ধান্তটো ল'বলৈ অকণমান সময় লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়ে দিলে এটা খুবেই ভাল খবৰ, যিটো খবৰ শুনিবলৈ আপোনালোক সকলোৱে ইমান দিনে অপেক্ষা কৰি আছিলে। হয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে ঠিকেই শুনিছে, মাতৃ হ'বলৈ ওলাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া। এই কথা তেওঁ এক সংবাদমেলৰ সাক্ষাৎকাৰৰ যোগেদি এক প্ৰকাৰে জানিবলৈ দিয়ে। সেয়েহে তেওঁ এইবাৰ ৰঙালী বিহুত নাচিব নোৱাৰে। ইয়াৰ কাৰণটো তেওঁ স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও তেওঁৰ কথাখিনিৰ পৰাই মাতৃ হ'বলৈ ওলোৱা কথাটো অনুমান কৰিব পৰা গৈছে। বন্ধু বান্ধৱীসকল, এই সুযোগতে বৰ্ষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱালৈ বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু এই বিষয়ে তেওঁ সম্পূৰ্ণৰূপে কি ক'লে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আজিয়ে এওঁৰ লগত কথা পাতি আছিলোঁ যে মই খুব চমুকৈ কৈছোঁ, জীৱনৰ বাটত কেতিয়াবা এনেকুৱা এটা কেঁকুৰি আহে য'ত অকণমান থমকি ৰৈ পেলাই কোনটো বাটেৰে আমি আগবাঢ়িম সেই সিদ্ধান্তটো ল'বলৈ অকণমান সময় লাগে। গতিকে এইবাৰ অকণমান থমকি এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ জীৱনৰ। চাওঁচোন, অসমবাসীৰ আশীৰ্বাদ লাগিব, সময়ে সকলো খবৰ পাই থাকিব। খুব বেছি আনন্দিত, অকণমান মনত বেজাৰ যে মই এইবাৰ সাংঘাতিক অনুষ্ঠান কৰিব নোৱাৰিম, সেইটো মোৰ কাৰণে একদম সাংঘাতিক এক আনন্দৰ কথা। মই আজিয়ে এওঁৰ লগত কথা পাতি আছিলোঁ যে মই খুব চমুকৈ কৈছোঁ, জীৱনৰ বাটত কেতিয়াবা এনেকুৱা এটা কেঁকুৰি আহে য'ত অকণমান থমকি ৰৈ পেলাই কোনটো বাটেৰে আমি আগবাঢ়িম সেই সিদ্ধান্তটো ল'বলৈ অকণমান সময় লাগে। গতিকে এইবাৰ অকণমান থমকি এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ জীৱনৰ। চাওঁচোন, অসমবাসীৰ আশীৰ্বাদ লাগিব, সময়ে সকলো খবৰ পাই থাকিব।